Hello everyone. আজি মই এক্সপ্লেইন কৰিম Elliott Wave থিওৰি। যিসকলে ফাইনেন্সিয়েল মাৰ্কেটত প্ৰফেচনেলি কাম কৰিছে তেওঁলোকে হয়তো আজিলৈকে Elliott Wave থিওৰি নামটো নুশুনাকৈ থকা নাই। আপুনি যদি মাৰ্কেটত আজি বছৰ ধৰি টিকি আছে, আজি যদি যুগ ধৰি টিকি আছে বা আপোনালোকে যদি মাৰ্কেটত প্ৰফেচনেলি ট্ৰেডিং কৰাটোৱেই আপোনাৰ একমাত্ৰ প্ৰফেচন হিচাপে লৈছে, তেতিয়া আপুনি Elliott Wave থিওৰি জানিবই লাগিব। আৰু Elliott Wave থিওৰিটো আমাক কি শিকায় তাৰ আগতে মই কওঁ 1930ত R.N. এলিয়ট, ৰাল্ফ নেলছন এলিয়টে এইটো থিওৰি আৱিষ্কাৰ কৰিছিলে। তেখেতে কৈছিলে মাৰ্কেট 5:3 ৰেচিঅ'ত মুভ কৰে। এতিয়া এইটো চাব, Elliott Wave থিওৰি, দ্য মাৰ্কেটছ মুভছ ইন ৱেভ লাইক পেটাৰ্নছ ড্ৰাইভন বাই ইনভেষ্টৰ চেণ্টিমেণ্ট। এইটো এটা চেণ্টিমেণ্টেল থিওৰি, ইনভেষ্টৰ চেণ্টিমেণ্টৰ ওপৰত গোটেই বস্তুটো ইয়াত ডিটেক্ট হয়। এইটো কোনে বনাইছিলে? হোৱাট ইজ দ্য Elliott Wave থিওৰি? আপোনালোকে ভালকৈ ষ্টাডি কৰিব Elliott Wave থিওৰিটো, কিয়নো আপুনি যদি Elliott Wave থিওৰিটো নাজানে আপোনালোকৰ ইন ফিউচাৰ প্ৰাইচ টাৰ্গেট ডিটেক্ট কৰা বহুত অসুবিধা হয়। যিকোনো মাৰ্কেট যেতিয়া ইন ফিউচাৰ প্ৰাইচ টাৰ্গেট আমি ডিটেক্ট কৰোঁ তেতিয়া বহুত প্ৰব্লেম ক্ৰিয়েট হয়। এইটো চাব, দ্য Elliott Wave থিওৰি ইজ এ টেকনিকেল এনালাইচিছ টেকনিক ডেভেলপ বাই আমেৰিকান একাউণ্টেণ্ট এণ্ড অথৰ ৰাল্ফ নেলছন এলিয়ট ইন 1930s। এইটো 1930 চনতে বস্তু আৱিষ্কাৰ হৈছিলে। Elliott studied several years of stock market data across various indices and was the first to predict a stock market bottom in 1935. 1935ত যিটো ষ্টক মাৰ্কেটৰ ল' বনিছিলে, যিটো বটম বনিছিলে, সেইটো ডিটেক্ট কৰাৰ কাৰণে প্ৰথম এইটো বস্তু আৱিষ্কাৰ হৈছিলে, প্ৰথম তাত এপ্লাই হৈছিলে, ফাৰ্ষ্ট এপ্লাই হৈছিলে। Since then, the theories become reliable tool for various portfolio manager across the world. তাৰ পৰা এতিয়া ৱৰ্ল্ডৰ বেলেগ পৰ্টফলিঅ' মেনেজাৰ বা হেজ ফাণ্ড মেনেজাৰ বা ফাইনেন্সিয়েল ট্ৰেডাৰে এই বস্তুটো এপ্লাই কৰে। ইয়াত Elliott Waves are used with other technical analysis technique. আচ্ছা, এইখিনিতে কথা এটা আছে, এইটো আপুনি কেতিয়াও অকলে এপ্লাই নকৰিব, বেলেগ টেকনিকেল এনালাইচিছ টেকনিক্সৰ লগতহে আপুনি তাত এপ্লাই কৰিব, লাইক ফিবনাচি, গান, এইবিলাকৰ লগত এপ্লাই কৰিব। টেকনিক্স টু প্ৰিডিক্ট মাৰ্কেট মুভমেণ্ট এণ্ড ট্ৰেডিং অপৰচুনিটি। আপোনালোকে যেতিয়া বেলেগ টুলছৰ লগত এপ্লাই কৰিব, আপোনালোকৰ মাৰ্কেট মুভমেণ্ট বা মাৰ্কেটৰ যিটো ষ্ট্ৰাকচাৰ আছে, যিটো ডিজাইন আছে, সেইটো অতি ধুনীয়াকৈ আপোনালোকে গম পাব। এতিয়া চাব, মাৰ্কেট 5:3 ৰেচিঅ'ত চলে। এইটো চাওক, লাইন 1 2 3 4 5, এইটো 5টা লাইন আছে, এগেইন 1 2 3, ইয়াত 3টা লাইন আছে। এই বস্তুটো মই কোৱাৰ আগতে আপোনালোকক Elliott Wave থিওৰিটোৱে কি বুজায় সেই বস্তুটোৰ ওপৰত মই ক'ম। এতিয়া চাওক, মোৰ লগত এইটো Elliott Wave ইণ্ডিকেটৰো আছে। আজি মাৰ্কেট ইমান হাইটেক হৈ গৈছে, মাৰ্কেটত আজিৰ সময়ত Elliott Wave ইণ্ডিকেটৰ আহি গৈছে। এইটো চাওক, Elliott Wave ইণ্ডিকেটৰ ইয়াত আছে, Elliott Wave অচিলেটৰ। নেক্সট ইয়াত আহিছে, এইটো এটা Elliott Wave ছিষ্টেম আছে। এইটো মই এক্সপ্লেইন কৰিম। ইয়াৰ আগতে মই কওঁ Elliott Wave থিওৰিটোৱে মিলিলে কি বুজায়। ফাৰ্ষ্ট, দ্য ৱেভ প্ৰিন্সিপল আইডেণ্টিফাইজ দ্য ট্ৰেণ্ড। ৱেভ প্ৰিন্সিপল বা Elliott Wave মাৰ্কেটত ট্ৰেণ্ড আইডেণ্টিফাই কৰে। যিটো ট্ৰেণ্ড কোনটো ছাইডত যাব, আপ নে ডাউন হ'ব, এই গোটেই নে ছাইডৱেজ থাকিব, সেই বস্তুটো Elliott Wave আইডেণ্টিফাই কৰে। নেক্সট, ইট আইডেণ্টিফাইজ দ্য কাউণ্টাৰ ট্ৰেণ্ড বাই প্ৰাইচ মুভছ উইদিন দ্য লাৰ্জাৰ ট্ৰেণ্ড। মই এগেইন কৈছোঁ, ইট আইডেণ্টিফাইজ দ্য কাউণ্টাৰ ট্ৰেণ্ড প্ৰাইচ মুভছ উইদিন দ্য লাৰ্জাৰ ট্ৰেণ্ড। এটা ডাঙৰ ট্ৰেণ্ডৰ মাজত থকা যিটো কাউণ্টাৰ ট্ৰেণ্ড প্ৰাইচ মুভ থাকে, সেই বস্তু মুভমেণ্ট থাকে, সেই বস্তুটো Elliott Wave অতি ধুনীয়াকৈ ডিটেক্ট কৰিব পাৰে। নেক্সট, ইট ডিটাৰমাইন্স দ্য মেচিউৰিটি অফ দ্য ট্ৰেণ্ড। এটা ট্ৰেণ্ড মেচিয়ৰ হৈছে নে নাই হোৱা, কিয়নো আপোনালোকে যেতিয়া এণ্ট্ৰি কৰিব, এটা শ্বৰ্ট চেল কৰিব, এটা মেচিয়ৰ ট্ৰেণ্ডৰ পিছত আমি শ্বৰ্ট চেল কৰোঁ, বা এণ্ট্ৰি কৰাৰ আগত এটা মেচিয়ৰ ট্ৰেণ্ডৰ আগতে আমি এণ্ট্ৰি কৰোঁ। গতিকে এটা ট্ৰেণ্ড মেচিয়ৰ্ড হৈছে নে নাই হোৱা সেই বস্তুটো Elliott Wave অতি ধুনীয়াকৈ ডিটেক্ট কৰিব পাৰে। নেক্সট, ইট প্ৰভাইডছ হাই কনফিডেন্স প্ৰাইচ টাৰ্গেট। আপুনি যেতিয়া প্ৰাইচ টাৰ্গেট লগাব, আপুনি যেতিয়া এটা মাৰ্কেটত এণ্ট্ৰি কৰিব, ইন ফিউচাৰ প্ৰাইচ ক'লৈকে যাব সেই বস্তুত আপোনালোকে টাৰ্গেট যেতিয়া ছেট কৰিব, যিটো টেক প্ৰফিট বুলি কয়, বা টাইম ষ্টপ লছ বুলি কয়, বা প্ৰফিট টাৰ্গেট বুলি কয়, আমাৰ CMT বুকছত টাইম ষ্টপ বুলি কয়, এই বস্তুটো আপুনি যেতিয়া লগাব, তাত ইন ফিউচাৰ প্ৰাইচ ক'লৈকে যাব সেই বস্তু অতি ধুনীয়াকৈ Elliott Wave থিওৰিত ডিটেক্ট কৰিব পাৰে। নেক্সট, ইট প্ৰভাইডছ হাই কনফিডেন্স প্ৰাইচ টাৰ্গেট। নেক্সট, ইট প্ৰভাইড স্পেচিফিক পইণ্ট অফ ইনভেলিডেশ্যন। যদি এটা ট্ৰেণ্ড ইনভেলিড হয়, কিয়নো সকলো ট্ৰেণ্ড ভেলিড নহয়, মাৰ্কেটত বহুত ইণ্ডিকেশ্যন পেটাৰ্ণ থাকে, বহুতো ফেক মুভমেণ্ট থাকে, বহুতো ফলছ ছিগনেল ডিটেক্ট হয়, কিন্তু ভেলিড ট্ৰেণ্ড বা কোনটো ভেলিড ছিগনেল সেই বস্তু Elliott Wave অতি ধুনীয়াকৈ ডিটেক্ট কৰিব পাৰে। ইয়াত মোৰ লগত ইয়াত লাগি আছে Elliott Wave অচিলেটৰ, এইটো জিগজাগ, এইটো এটা Elliott Wave এটা ছিষ্টেম হয়। গতিকে সেই বস্তুটো অতি ইম্পৰ্টেণ্ট হয়।
এতিয়া চাব আজিৰ সময়ত মাৰ্কেটটো যথেষ্ট এডভান্স আজিৰ সময়ত আপুনি ইয়াত ট্ৰেণ্ড লাইন আঁকি মাৰ্কেটৰ কেণ্ডেলষ্টিক চাই আপুনি তাত ট্ৰেডিং কৰিব নালাগে আজিৰ সময়ত ট্ৰেড কৰিবলৈ হ'লে আপোনালোকে ডাইৰেক্ট তাত ইণ্ডিকেটৰ বা অচিলেটৰ ছেটিং কৰিব তাত আমাৰ AI আছে এলিয়ট ৱেভ AIও থাকে সেইবিলাক লগাই দিলে যে তাত ছেটিং কৰিব অট'মেটিকেলি গোটেই বস্তু ডিটেক্ট হয় এতিয়া মাৰ্কেট 5:3 এতিয়া চাব 1 2 3 4 5 1 2 এটা কমপ্লিট এলিয়ট ৱেভ পেটাৰ্ণ ইয়াত ডিটেক্ট হৈছে ইয়াৰ এই যিটো ইম্পালচিভ লাইন আছে নেক্সট এইটো ইম্পালচিভ লাইন বুলি কয় এইটো কাৰেক্টিভ লাইন বুলি কয় এই ইম্পালচিভ লাইনটোৰ ভিতৰত আপোনাৰ এই যিটো পেটাৰ্ণ আছে সেই পেটাৰ্ণটো এই লাইনটোৰ ভিতৰতো সেই পেটাৰ্ণটো সোমাই আছে চাব 1 2 3 4 5 1 2 ইয়াত তিনিটা আছে 1 2 3 4 5 এগেইন 1 2 এগেইন ইয়াতো আছে সেই বস্তুটো 1 2 3 4 5 মিনছ আপোনাৰ এই লাইনটো যি ষ্টাইলত গৈ আছে সেই কাউণ্টাৰ ট্ৰেণ্ডৰ লাইনটো সেইটো ষ্টাইলতে গৈ আছে এটা চাব 1 2 3 4 5 এই লাইনটোৰ ভিতৰতে এই লাইনটো সোমাই আছে 1 2 3 4 5 নেক্সট 1 2 নেক্সট 1 and 2 নেক্সট ইয়াত এগেইন 1 2 3 4 5 এই বস্তুটোৱে হায়াৰ হাই বনাই গৈ থাকে আপ ট্ৰেণ্ডত হায়াৰ হাই বনাই গৈ থাকে কিন্তু এই যিটো ল' থাকে সেইটো কিন্তু 50%কে ডাউনত থাকিলে নহ'ব এইটো এটা ক্লাছিক এলিয়ট ৱেভ হয় কিন্তু আমি লাইভ মাৰ্কেটত এনেকৈ ছেম টু ছেম দেখা নাপাওঁ কিন্তু এই বস্তুটো 50%ৰ ডাউনত থাকিলে কিন্তু নহ'ব এগেইন এই যিটো লাইন আছে সেই লাইনটোৰ ভিতৰত এগেইন এই বস্তুটো এনেকৈ সৰু সৰু পেটাৰ্ণ ইয়াত বনাই চাওক 1 2 3 4 5 1 2 মিনছ মাৰ্কেটটো খাৰা ওপৰত কেতিয়াও গৈ নাথাকে মাৰ্কেটটো আপ ডাউন কৰি গৈ থাকে সেই বস্তুটো এলিয়ট ৱেভত ডিটেক্ট হয় নেক্সট মাৰ্কেটৰ এই যিটো আপ ডাউন কৰি গৈ থাকিব সেই গোটেই বস্তুটো ফিবনাচি নম্বৰৰ লগত ইয়াত কেলকুলেশ্যন থাকে এলিয়ট ৱেভৰ বেকৰ যিটো চাইন্সৰ ফিবনাচি নম্বৰ এতিয়া মাৰ্কেটটো ক'লৈকে যাব ক'লৈকে ডাউন হ'ব মিনছ সেই বস্তুটো আজি এইটো মেজৰ ট্ৰেণ্ড এইটো ছেকেণ্ডাৰী এইটো কাউণ্টাৰ ট্ৰেণ্ড এই গোটেই ট্ৰেণ্ডত ফিবনাচি নম্বৰ যিহেতু বেলেগ গতিকে সেই বস্তুটো ফিবনাচিৰ লগত ডিটেক্ট কৰোঁ গতিকে সেই বস্তুটো বেলেগ হোৱাৰ কাৰণে এটা কাউণ্টাৰ ট্ৰেণ্ডৰ ছিষ্টেমটোও বেলেগ এতিয়া মাৰ্কেটটো এইটো আপ ট্ৰেণ্ডত গৈ আছে 1 2 3 4 5 ইয়াতো 5টা মুভমেণ্ট আছে গতিকে আপোনাৰ ইয়াতো 5টা মুভমেণ্ট আছে 1 2 3 4 5 এইটো গতিকে এইটো এটা অতি ইম্পৰ্টেণ্ট থিয়ৰী যে আপুনি মাৰ্কেটত ছাষ্টেইন কৰিবলৈ হ'লে এলিয়ট ৱেভ থিয়ৰী আপুনি জানিবই লাগিব 5:3 ৰেচিঅ'ত মাৰ্কেট চলে কেনেকৈ চলে ক'লৈকে যাব ইন ফিউচাৰ প্ৰাইচ টাৰ্গেট কি হ'ব বেক কৰিলে ক'লৈকে আহিব 50% ৰিট্ৰেচমেণ্ট সেইবিলাক আপুনি জানিবই লাগিব গতিকে আমাৰ লগত এইটো চাওক এইটো এলিয়ট ৱেভ থিয়ৰীয়ে ডিটেক্ট কৰিছে মাৰ্কেটত এইটো মাৰ্কেট -10ৰ ৰেড হৈ গৈছে ইয়াত চাওক ইয়াত ৰেড লাইন ডিটেক্ট হৈছে গতিকে মাৰ্কেটটো কনচিষ্টেণ্টলি ডাউনত আহি আছে এটা হোৱাইট মিনছ ডাউন বুজাই আছে ডাউনত আহি আছে এগেইন মাৰ্কেট আপ ট্ৰেণ্ডত গৈ আছে ইয়াৰ পৰা কনচিষ্টেণ্টলি মাৰ্কেট আপ ট্ৰেণ্ডত গৈ আছে চাওক আৰু যদি কেনেবাকৈ এই ট্ৰেণ্ড এই লাইনটো ভায়োলেট কৰে মিনছ এই লাইনটোৰ বাহিৰত মাৰ্কেট ওলাই গুচি আহে তেতিয়া আমি লগে এক্সিট কৰিম এইটো চাওক মাৰ্কেট আপ ট্ৰেণ্ডত আছে হোৱাইট মিনছ আপ ট্ৰেণ্ড এইখিনিতে মই কওঁ যিটো এলিয়ট ৱেভ অচিলেটৰ আছে হোৱাইট মিনছ আপ ট্ৰেণ্ড গ্ৰীণ মিনছ আপ ট্ৰেণ্ডৰ ডাইভাৰ্জেন্সটো এটা প্ৰি ৱাৰ্ণিং ছিগনেল অফ ট্ৰেণ্ড চেঞ্জ ৰেড মিনছ ট্ৰেণ্ড চেঞ্জ এগেইন হোৱাইট মিনছ এগেইন ব্লু মিনছ আপ ট্ৰেণ্ড ডাউন ট্ৰেণ্ডৰ ডাইভাৰ্জেন্স মই এগেইন কৈছোঁ হোৱাইট মিনছ আপ ট্ৰেণ্ড গ্ৰীণ মিনছ আপ ট্ৰেণ্ডৰ ডাইভাৰ্জন ৰেড মিনছ ডাউন ট্ৰেণ্ড এগেইন ইয়াত ব্লু মিনছ ডাউন ট্ৰেণ্ডৰ ডাইভাৰ্জেন্স এই তলৰ যিটো এলিয়ট ৱেভ অচিলেটৰ আছে তাৰ ওপৰত মই গোটেই কথাখিনি কৈ আছোঁ এগেইন ইয়াত ব্লু মানে আপ ট্ৰেণ্ড নেক্সট ৰেড মানে ডাউন ট্ৰেণ্ড গতিকে আজিৰ সময়ত আপুনি কেণ্ডেলষ্টিক এটা মুভমেণ্ট চাই ফ্লাকচুৱেশ্যন চাই ট্ৰেডিং কৰা দিন নাই কিন্তু আমি কেণ্ডেলষ্টিক জানিব লাগে ইয়াৰ মিনিংটো এইটো আমি কেণ্ডেলষ্টিক জানিব নালাগে যিহেতু আমি জানো যে কেণ্ডেলষ্টিকছে ইন ফিউচাৰ প্ৰাইচ টাৰ্গেট ভৱিষ্যতবাণী কৰিব নোৱাৰে গতিকে আজি সেইবিলাক বস্তু টেকনিকেল টুলছ আমি এপ্লাই কৰোঁ যে কি নহওক এতিয়া এগেইন চাওক মাৰ্কেটটো ইয়াত আপ ট্ৰেণ্ডত গৈ আছে ইয়াত ডিটেক্ট হৈছে এলিয়ট ৱেভ ডিটেক্ট হৈছে কমপ্লিটলি মাৰ্কেট আপ ট্ৰেণ্ডত গৈ আছে এগেইন মাৰ্কেট ডাউন ট্ৰেণ্ডত আহিছে ইয়াত এলিয়ট ৱেভ ডিটেক্ট হৈছে মাৰ্কেট ডাউন ট্ৰেণ্ডত আহি আছে এইটো এটা ক্লাছিক ছিগনেল এই এলিয়ট ৱেভৰ আপ ট্ৰেণ্ডৰ লাইনটোৰ ওপৰত কেণ্ডেলষ্টিক্স আছে লগত ইয়াত এলিয়ট ৱেভ ডিটেক্ট হৈছে গতিকে মাৰ্কেটটো আপ ট্ৰেণ্ডত গৈ আছে আজিৰ সময়ত আপুনি কেণ্ডেলষ্টিক্সৰ মুভমেণ্টটো চাই ট্ৰেড কৰিব নোৱাৰে কাৰণ আজি যিটো গ্ল'বেলাইজ দুনিয়া আজি যিটো মাৰ্কেট মেনুপুলেশ্যন হয় মাৰ্কেটৰ যিটো আজি অপাৰেটিং বেছ গেম হয় আজি প্ৰত্যেকজন ফাইনেন্সিয়েল ট্ৰেডাৰে ভাবে যে মাৰ্কেটটো নিজৰ কণ্ট্ৰলিঙত ৰাখিব বিচাৰে গতিকে আপোনালোকে এই থিয়ৰীবিলাক জানিবই লাগিব কাৰণ এইবিলাক এটা চাইক'লজিকেল থিয়ৰী হয় এই গোটেই বস্তুটো আৰু সেইকাৰণে কয় যে এটা চেণ্টিমেণ্টেল থিয়ৰী হয় গতিকে সেই বস্তুবিলাক সেইকাৰণেই কয় যে টেকনিকেলাইজে ইনভেষ্টৰ চাইক'লজি ষ্টাডি কৰে এইটো কম এটা ইনভেষ্টৰ এটা গ্ৰুপ চাইক'লজিৰ ওপৰত ডিটেক্ট কৰি আছে গোটেই বস্তুটোৱে আৰু যুগ ধৰি চলি আহিছে এতিয়াও তেনেকৈয়ে চলি থাকিব কাৰণ আমি বিলিভ কৰোঁ হিষ্ট্ৰী ৰিপিটছ ইটছ চেল্ফ টেকনিকেলাইজেছ বিলিভ ডেট মাৰ্কেট নেভাৰ আপোনাক মাৰ্কেটে কেতিয়াও মিছা কথা নকয় মাৰ্কেট অলৱেজ ৰং কাৰেক্ট মাৰ্কেট কেতিয়াও ৰং নহয় আমি ছিগনেলটো বুজি নাপাওঁ সেইকাৰণে আমি এণ্ট্ৰি কৰিব নোৱাৰোঁ মাৰ্কেট ইজ অলৱেজ কাৰেক্ট টেকনিকেলাইজেছ বিলিভ ডেট দ্য মাৰ্কেট ইজ অলৱেজ কাৰেক্ট মাৰ্কেট সদায় কাৰেক্ট থাকে আমি যিহেতু বুজি নাপাওঁ মাৰ্কেটটো
আপুনি সেইকাৰণে আমি ভাবোঁ যে কেনেলাইচিছে কাম নকৰে বা ছিষ্টেমে কাম নকৰে বা এই ছিষ্টেমে এটা ৰেডিমেড থিয়ৰী আছে ইয়াত গতিকে মই সকলোকে কওঁ আপোনালোকে এলিয়ট ৱেভ থিয়ৰীটো ভালকৈ শিকিব আৰু যিসকলে নাজানে বা বুজি পোৱা নাই তেওঁলোকে মোক ডাইৰেক্টলি মোক যোগাযোগ কৰিব পাৰে আৰু মই এজন CMT বা টেকনিকেল এক্সপাৰ্ট হিচাপে এলিয়ট ৱেভ থিয়ৰী বা পৃথিৱীৰ যিকোনো থিয়ৰী আজি মোৰ লগত আছে আৰু সেইবিলাক থিয়ৰীৰ ওপৰত কাম কৰি আজি ৱৰ্ল্ডত শত সহস্ৰজনে বা আমাৰ গ্ৰুপৰে আজি শত সহস্ৰজনে আজি অতি ধুনীয়া লাখত ক'ৰ্চত ইনকাম কৰি আছে গতিকে আহক আমি সকলোৱে টেকনিকেল এনালাইচিছ ফ'ল' কৰোঁ আৰু মই লাষ্ট কওঁ 18 ফেব্ৰুৱাৰীত শিৱসাগৰৰ হোটেল তলাতলত চাইণ্টিফিক টেকনিকেল এনালাইচিছ এক্সপ্লেইন এণ্ড ফাইনেন্সিয়েল ট্ৰেডিং এক্সপ্লেইন শীৰ্ষক এখন স্পেচিয়েল ছেমিনাৰ আছে প্ৰিমিয়াম ছেমিনাৰ আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব তাত ফাইনেন্সিয়েল ট্ৰেডিঙৰ যিবিলাক হিডেন ছিক্ৰেট আছে সকলো আপোনালোকে এটা এটাকৈ বুজি পাব আৰু যিসকল এক্সপিৰিয়েঞ্চ ট্ৰেডাৰ তাত আহে তেওঁলোকে এভৰি মান্থ ইনকাম কৰা ষ্ট্ৰেটেজি পাব আৰু যিসকল নতুন ট্ৰেডাৰ আছে তেওঁলোকেও ট্ৰেডিং কৰি কেতিয়াও লছ নহয় এটা ধুনীয়া ইনকাম চ'ৰ্চ বিচাৰি পাব আহক আমি সকলোৱে ছেমিনাৰখন সফল কৰোঁ আৰু টেকনিকেল এনালাইচিছ ফাইনেন্সিয়েল ট্ৰেডিংটো প্ৰফেশ্যনেলি গ্ৰহণ কৰোঁ থেংক ইউ হেভ এ গ্ৰেট ডে